Hello students, আজি তোমালোকৰ লগত ডিসকাস কৰিম প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ চেপ্টাৰ নম্বৰ 11 Ncert কোৰ্স হয় অনুশীলনী প্ৰশ্ন উত্তৰখিনি থাকিব 1 নম্বৰটো 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা উত্তৰটো কৈ দিছো আগৰ দৰে একেবাৰে তোমালোকে লগত কিতাপখন লবা 1 নম্বৰ প্ৰতৰন্ধ প্ৰছেদন জাইলেম পানী পৰিবহন চুলি শিপা পানী শোষণ ফ্লোএম আহাৰ পৰিবহন নেক্সট 2 নম্বৰ খালি ঠাই পূৰ কৰা দেশৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় উত্তৰ ধমনী 2 নম্বৰ দেশ কোষত হিমোগ্লোবিন পোৱা যায় উত্তৰ হ'ব লোহিত ৰক্ত 3 ধমনী আৰু শিৰাবোৰ দেশ জালিকাৰ দ্বাৰা সংলগ্ন উত্তৰ হ'ব কৈশিক নলিকা 4 নম্বৰ হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক দেশ বোলা হয় উত্তৰ হ'ব স্পন্দন 5 নম্বৰ মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল ডেছ উত্তৰ ইউৰিয়া 6 নম্বৰ ঘামত পানী আৰু ডেছ থাকে উত্তৰ লৱণ 7 নম্বৰ জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক ডেছ বোলা হয় উত্তৰ প্ৰস্ৰাৱ 8 নম্বৰ শোষণ টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱা কাৰণ হ'ল ডেছ উত্তৰ প্ৰছেদন 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা উদ্ভিদত পানী পৰিবহন হয় জাইলেম ফ্লোএম পত্ৰৰন্ধ চুলি শিপাৰ দ্বাৰা উত্তৰ হ'ব জাইলেম বি শিপাৰ দ্বাৰা পানী শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয় ছাট কম পোহৰত ফেনৰ তলত পলিথিন মোনাৰে ঢাকি থলে উত্তৰ হ'ব 3 ফেনৰ তলত 5 নম্বৰ যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ'ব উত্তৰ অনুচক্ৰিকাৰ কাৰণে তেজৰ খমলা বান্ধে যদি তেজত অনুচক্ৰিকা নাথাকে কটা চিঙা হলে তেজ ওলোৱা বন্ধ নহব তেজৰ খমলা নাবান্ধিব 6 নম্বৰ পত্ৰৰন্ধ কি পত্ৰৰন্ধৰ দুটা কাম উল্লেখ কৰা উত্তৰ পত্ৰৰন্ধ হ'ল পাতৰ উপৰিভাগত থকা কিছুমান সূক্ষ্ম ছিদ্ৰ পত্ৰৰন্ধৰ কাম পত্ৰৰন্ধৰ দ্বাৰা পানী বাষ্পীভূত হয় পত্ৰৰন্ধৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ আদান প্ৰদান হয় পত্ৰৰন্ধৰ মাজেৰে হালুক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড গেছ আৰু শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছৰ বায়ুমণ্ডলৰ লগত আদান প্ৰদান হয় 7 নম্বৰ প্ৰছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰে নে ব্যাখ্যা কৰা উত্তৰ 1 নম্বৰ উদ্ভিদৰ ৰসোত্তোলন প্ৰক্ৰিয়াত প্ৰছেদনে গুৰুত্বপূৰ্ণ ভূমিকা লয় 2 নম্বৰ প্ৰছেদনে উদ্ভিদ কোষৰ কোষপৰহৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি থাকে 3 নম্বৰ প্ৰছেদনে উদ্ভিদ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি গছজোপাক শীতল কৰি ৰাখে প্ৰছেদনে উদ্ভিদৰ শিপাৰ মূলৰূপে মাটিৰ পৰা শোষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে 9 নম্বৰ শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন 1 নম্বৰ তেজে খাদ্য দ্ৰব্য আৰু শ্বসন গেছ পৰিবহন কৰে শৰীৰৰ প্ৰতিৰক্ষা স্থাপন কৰে 3 নম্বৰ উষ্ণতা নিয়ন্ত্ৰণ 4 নম্বৰ নাইট্ৰজেন জাতীয় ৰেচন দ্ৰব্যৰ পৰিবহন 5 নম্বৰ হৰমনৰ পৰিবহন কৰে 10 নম্বৰ কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে উত্তৰ তেজত থকা এবিধ কোষ হ'ল লোহিত ৰক্ত কণা য'ত হিমোগ্লোবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে হিমোগ্লোবিনৰ উপস্থিতিয়ে তেজৰ ৰং ৰঙা কৰে 11 নম্বৰ হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা উত্তৰ হৃদযন্ত্ৰৰ বিভিন্ন কোঠালিত নিৰ্দিষ্ট গতিত হোৱা স্পন্দনে তেজৰ সঞ্চালন আৰু বিভিন্ন দ্ৰব্যৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰাৰ ব্যৱস্থা কৰে দেহত অনবৰত তেজৰ চলাচল হৈ থাকে নেক্সট 12 নম্বৰ বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন উত্তৰ বৰ্জিত দ্ৰব্যবোৰ বিষাক্ত এই বিষাক্ত পদাৰ্থবোৰ যদি শৰীৰত বহু সময়ৰ বাবে ৰাখি থোৱা হয় তেনেহলে এইবোৰে শৰীৰৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মাই বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে
সেয়ে শৰীৰৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন। 8 নম্বৰৰ প্ৰশ্নটো থাকি গ'ল তেজৰ উপাদানসমূহ কি কি? উত্তৰ তেজৰ উপাদানসমূহ হ'ল প্লাজমা, লোহিত ৰক্তকণা, শ্বেত ৰক্তকণা আৰু অনুচক্ৰিকা। থেংক ইউ ছ' মাছ ষ্টুডেণ্টছ। তোমালোকৰ আজিৰ চেপ্টাৰটো ফিনিছ হৈছে। কিবা প্ৰব্লেম থাকিলে মোক কমেণ্ট কৰিবা আৰু নেক্সট তোমালোকৰ চেপ্টাৰ নম্বৰ 12টো মই আগবঢ়াম তোমালোকৰ কাৰণে। ত' থেংক ইউ অল।